দিব লাগিছে মোক কেমেৰা পিছৰ মানুহজনে কাগজ হেৰি কৰিছো এইটো চাল এইটো কেনেকৈ লাগিলে এইটো নাজানিলে মই কেনেকৈ থাকিম দিবা সেইটো যাবি হ'ব Hey guys, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ময়ূৰী বৰুৱালৈ। আশা কৰোঁ সকলোৱে ভালেই আছে। কালি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু আজি নতুন এটা ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ ঘৰত আছে নাৰায়ণ পূজা আৰু তাক লৈ আমি যুজা কৰি আছোঁ। ঢেঁকী দিলোঁ আৰু ঢেঁকী দি মই অকণমান দুখো পালোঁ। ঢেঁকীত দুখ পোৱা নাই, আচলতে চালিছিলোঁ মই, চালিব নাজানিলোঁ। ইয়াতে চাল এৰি গৈছে একেবাৰে আঙুলিত, এইখিনিত আপোনালোকে দেখি নাপাব চাগে। চাল এৰি গৈছে, বিৰাট বিষ হৈছে। আৰু এতিয়া ফল চল কাটিব লগা আছে, ফল মূল অকণমান বৌয়ে কাটি আছে। মই ঢেঁকী দিব গ'লোঁ। ঢেঁকী আগতে দিব নাজানিছিলোঁ, কিন্তু বিয়া হোৱাৰ পাছত এতিয়া ইয়াতে অলপ অলপকৈ দি পাৰিছোঁ, কিন্তু বহুত পাৰফেক্ট নহয়। আৰু কামবোৰ কৰি আছোঁ। আজি কি কৰোঁ কি নকৰোঁ দিনটো দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, প্ৰথমতে কৈ থৈছোঁ, আৰু শ্বেয়াৰো কৰিব লগতে। বলক তেতিয়াহ'লে আজিৰ দিনটো কেনেকৈ যায় আপোনালোকক দেখুৱাই থাকিম। এইটো ৰাতিপুৱাৰ পৰা অকল লিপষ্টিক লাগে মোক, লিপষ্টিক লগোৱা দেখি। কিয় নাই, হে আছেহে মানে এইটো দিয়াচোন। এইফালে ভোগ বনাবৰ কাৰণে কলখিনি পিচি আছে, কলখিনি পিচি আছে। দেখাই দিয়া ফালে চাওঁ। এই ওঠত লিপষ্টিক, আধা লিপষ্টিক কোনে লগাই দিলে? তুমি নিজে? হাই গাইজ কৈ দিয়া, হাই গাইজ কৈ দিয়া। আৰু এইফালে এইখিনি পূজা বস্তু ৰেডি হৈছে। এইফালে বুট, মগু আৰু নাৰিকল, এইফালে কল, আপেল, মৌচুমী, তিয়ঁহ, চব এইবোৰ পূজাৰ কাৰণে, ফুল কল চব পূজাৰ কাৰণে ৰেডি কৰা হৈছে। দেখোন এইটো বুন্দা মেকুৰী হৈ গৈছে, এইটো বুন্দা মেকুৰী লিপষ্টিক পাগল, এইটো বুন্দা মেকুৰী হৈ গৈছে। এইফালে আমাক খুৰীদৈ কাটিছে আনাৰস। খাই গৈ দিয়ক খুৰীদৈ, খাই। মই কাটিব নোৱাৰা হৈ গ'লোঁ, হাতখন ঘাঁ লাগি হাতত। এইফালে আমাৰ বামুণ দেউতা আহিলে, তাৰপিছত এইখিনি কি কৰিছে, কিবা বনাইছে, কি এইখিনি কি কয়, ডুঙা বনাইছে। এইফালে ডুঙা বনাইছে, কলগছ, আৰু এই দেউতাই আমাৰ বিয়াখনো পাতিছিলে। আৰু মোৰ এইফালে এইখিনি ধূপদানি বনাইছে, ধূপদানি। আকৌ বাকীখিনি দেখুৱাই থাকিম পাছত। পাছত দেখুৱাই থাকিম। অলপ পাৰি মূৰত লওঁ।
বেশি এটা প্রিন্সিপাল শাস্তি করলাম হয় शुभम गुरुजी कल्याणं गुरुमना भजनतनं नमो ब्रह्मदेवाय ब्रह्म हितेश जगदिजय नमो हरे मुरारी मधुसूदन भारे गोपाल गोविंद मुकुंद सौरे जगदीश नारायण विष्णु कृष्ण शर्मा जगदीश्वर रक्षं रक्षं भगवतनाना पुनः शरणत प्रसाद हरिजत किंचित देवते रहमान राज भय मारी भय सौर भय भय महामहा प्रभु तेल करे विजय बुद्धि भक्ति बजे धन धन्य आयुष्य विधि करे विद्या बुद्धि प्रहन्न करे मनोकामना पूर्ण करे मंगल रक्षा सर्वदा सुभानि सत्य फल भगवान प्रहन्न होते मान कृष्ण होय मन अभिष्ट पूर्ण होय আমাৰ তাই ইয়াতে পূজা কি কৰিছা শুন কি কৰিছা নমু কৰিছা বহি থাকা এফালে অথনিৰ পৰা ধুতি নিপিন্ধিলে এতিয়া ধুতি পিন্ধিব লগা হৈছে তেনেকৈ কোচ নিদিয়ে ৰ'ব মই দি দিওঁ নেকি এই দুটা ক'লে কোচ নহয় বেছিকৈ দিয়া কোচ তাত এফালে এনেকৈ ধুতি পিন্ধা হৈছে নাই হোৱা কমেণ্ট কৰি জনাব ধুতি পিন্ধিব নাজানে মই পিন্ধাই দিছিলোঁ কিন্তু পাছফালে এডাল হনুমানৰ নেগুৰ আগফালে চাওঁ আকৌ সেইখন গামোচাকে ল'লা অঁ এতিয়াহে ধুনীয়া লাগিছে হয়নে অথনিৰ পৰা ধুতি চুটি নিপিন্ধিলে নমস্কাৰ দুইটা পূৰা একদম কেনেকুৱা লাগিছে জনাব আজি মই কেনেকৈ পিন্ধিছোঁ এই চোৱা এইফালে এযোৰ মাৰ কাপোৰ এযোৰ পিন্ধিছোঁ আজি মই তাৰপাছত এওঁ হেৰি ওলাইছে বহুত দিন
আৰু বা ওলাইছে বা কিবা কামত লাগি আছে চাহ বনোৱা কামত খালে বা লাড়ু হাই দিয়ক বা চাহ বনাইছে আৰু চবেই নিজৰ ভাগে নিজে ব্যস্ত হৈ আছে সকলোৱে কামত ব্যস্ত হৈ আছে আমিও কৰি আছোঁ মাজে মাজে দেখুৱাইও থাকিম আপোনালোকক কিছুমানে ব্ৰাহ্মণ ইষ্টমিত বন্ধুজন পুৰোহিত হোম সন্ধ্যাকালে ৰখিলন্ত সত্য পূজাত কইলা মনক শ্ৰীহত্য ভগৱানত যে ৰূপে আজ্ঞা সত্য নাৰায়ণে সেই ৰূপে পুৰীলন্ত হৰিত ব্ৰাহ্মণে পূজাৰ ভাৱে পাছে ধৰিত বিষ্ণৰ ধনজন হয় হস্তি হৰিলন্ত বিষ্ণৰ অৰণ্য হৰি আনি বিকি বজাৰত জীৱিকা কৰ কিছু নাহিকে ঘৰত বিপ্ৰেম নাহিকে ঘৰত খৰি আনি বিকি বজাৰত জীৱিকা কৰ কিছু নাহিকে ঘৰত একদিনা ভাৰে ভাৰে খৰি কান্ধে লৈয়া দুটৰ ঘৰ কবিতা কৃষ্ণ হুইয়া দেখিলন্ত বিপ্ৰবসী সন্ধ্যা সময়ত কৰিছে পূজা মই কাণু পূজা কৰিছে ব্ৰাহ্মণে বুলিলে শুনা খৰি ভাৰি কালি আমি মানুহ এইখিনি মংগল ভগৱান বিষ্ণু মংগল হৰে ৰাম ভালকে কোৱা হাই ফ্ৰেণ্ড
অঁ নমু কৰিলোঁ আমাৰ নমু কৰা হ'ল কোৱা চুমুদা দিয়া এইফালেহে কাইদা কৰিবি আমাৰ টিকলা টিকলিবোৰ ইয়াত খাইছে হাই বিষ্টি তাৰপাছত ইফালে কি নাম আছিলে ন বিকি হাই হাই এইফালে মাম্পি আৰু এইফালে কাজল পিয়া বা কাজল পিয়া একদম মেকআপ চেকআপ কৰি আহিছে ছোৱালীজনী বন্ধু বান্ধৱীসকল পূজাখন ভালে ভালেই গ'ল আৰু পূজা শেষ হোৱাৰ পাছতে আমি খোৱা বোৱা কামত লাগিব লগা হ'ল খৰধৰকৈ আৰু সেইবোৰ ভিডিঅ' কৰা নহ'ল যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ খৰধৰকৈ খোৱা মেলা কামবোৰত লাগিব লগা হ'ল তাৰপাছত যিহেতু এইবাৰে মই প্ৰথম পাইছোঁ নাৰায়ণ পূজাখন খুব ভাল লাগিলে আৰু ভোগ খাবলৈ বিৰাট বেছি ধুনীয়া হৈছিলে খুব ভাল লাগিলে পূজাৰ মাজতে অকণমান সময় উলিয়াই আমি দুকপিমান ফটো মাৰিছিলোঁ তাতে এড কৰি দিছোঁ লগতে আটাই মাৰা নহ'ল আমি কেইটাই মাৰিছিলোঁ